অঘাইটঙৰ প্ৰিয় দৰ্শকসকল, এই পৃথিৱীৰ এটি কমন কথা যি হ'ল এডজাষ্ট কৰক, অৰ্থাৎ খাপ খাবলৈ শিকক। পিছে আপুনি জানেনে আপুনি কিমান এডজাষ্ট কৰা উচিত? এডজাষ্ট শব্দটোৰ সৈতে আৰু এটা শব্দ নলে গলে জড়িত, আৰু সেয়া হ'ল ছেক্ৰিফাইচ, অৰ্থাৎ আত্মত্যাগ। এই এডজাষ্ট আৰু আত্মত্যাগ দুয়ো মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। ছেক্ৰিফাই অবিহনে এডজাষ্ট নহয়। আপুনি কিমান ছেক্ৰিফাই কৰিব পাৰিব, সিমানখিনি এডজাষ্ট কৰিব পাৰিব। যিকোনো সম্পৰ্কত এডজাষ্টমেণ্টৰ খুবেই প্ৰয়োজন, আৰু তাৰ লগত দৰকাৰ ছেক্ৰিফাই কৰাৰ। আপুনি আপোনাৰ বন্ধু বান্ধৱ, আপোনাৰ পৰিয়াল, আনকি অফিচকে আদি কৰি প্ৰতিটো ঠাইতে যদি ছেক্ৰিফাই কৰি যায়, তেনেহ'লে আপোনাৰ এডজাষ্টমেণ্ট খুব ভাল হ'ব। আৰু আপুনি ছেক্ৰিফাই কৰা বন্ধ কৰি দিলেই এডজাষ্টমেণ্ট ধূলিসাৎ হৈ যাব। আজি যিটো বিষয়ত আলোচনা কৰিব খুজিছোঁ সেয়া হ'ল কোনো সম্পৰ্ক, সেয়া লাগিলে স্বামী স্ত্ৰীৰ সম্পৰ্কই হওক, অফিচৰ সহকৰ্মীৰেই হওক বা বন্ধু বান্ধৱৰ সম্পৰ্কই হওক, প্ৰতিটো ক্ষেত্ৰতে আপুনি কিমান ছেক্ৰিফাই কৰিব পাৰিব, যেন আপোনাৰ এডজাষ্টমেণ্টত কোনো সমস্যাই দেখা নিদিয়ে। বা আপুনি কিমান আত্মত্যাগ কৰাটো উচিত যাতে আপুনি নিজৰ ওচৰত নিজেই হেয় হৈ নাযায়। প্ৰত্যেকেই জানি লোৱাটো দৰকাৰ এই এডজাষ্টমেণ্ট আপুনি কিমানলৈকে কৰা উচিত। সেই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চোৱাৰ অনুৰোধ থাকিল। এটা কথা মনত ৰাখিব, আমি বুজিবই নোৱাৰোঁ আমি কিমানলৈকে ছেক্ৰিফাই কৰিব পাৰিম বা কিমানলৈকে কৰাটো উচিত বা কিমানখিনি কৰি পেলাইছে। আপুনি কিমানখিনি ছেক্ৰিফাই কৰা উচিত যাতে আপোনাৰ আত্মসন্মান বিঘ্নিত নহয়। বহুতেই একতৰফীয়া ছেক্ৰিফাই কৰে, বিপৰীত ফালৰ পৰা কোনো ছেক্ৰিফাইয়েই নহয়। এই ক্ষেত্ৰত এডজাষ্টমেণ্ট নহয়, এয়া হয় মৌন হৈ সৰ্বস্ব মানি লোৱা, অৰ্থাৎ আত্মত্যাগ কৰা। এডজাষ্টমেণ্ট তেতিয়া হয় যেতিয়া কোনো সম্পৰ্কত দুয়ো দিশৰ পৰাই ছেক্ৰিফাই কৰা হয়। একফলীয়া ছেক্ৰিফাই মানে এডজাষ্টমেণ্ট নহয়। এডজাষ্টমেণ্ট সিমানলৈকে কৰক যিমানলৈকে প্ৰয়োজন। অতিৰিক্ত এডজাষ্টমেণ্ট বা ছেক্ৰিফাই কৰা মানে নিজকে বিলীন কৰি দিয়া। এনে ক্ষেত্ৰত আপুনি নিজৰ অস্তিত্বই হেৰাই পেলায়। আৰু এটা কথা সদায় মনত ৰাখিব, ছেক্ৰিফাই কৰিলেই কোনো সম্পৰ্ক মধুৰ হ'ব নোৱাৰে। দ্বিতীয়তে, আপুনি কাৰ সৈতে এডজাষ্ট কৰিছে? কেৱল মাত্ৰ আনক সুখী কৰিবলৈ নিজে আত্মবলিদান কৰাটোৱেই এডজাষ্টমেণ্ট নহয়। এডজাষ্টমেণ্ট হ'ল দুখবোৰক দুখ আৰু গুণবোৰক গুণ বুলি চিহ্নিত কৰি দিয়া। এডজাষ্ট তেওঁৰ সৈতেই কৰা উচিত যিয়ে এডজাষ্টমেণ্ট কৰিব জানে। এইবাৰ জানি লওক এডজাষ্টমেণ্ট কেতিয়ালৈকে কৰিব। যিমানখিনি এডজাষ্টমেণ্ট কৰিলে আপুনি নিজে অত্যাচাৰিত নহয়। আপুনি এডজাষ্টমেণ্ট কৰি আগুৱাই গৈ আছে, কিন্তু বিপৰীত দিশৰ ব্যক্তিজনে নিজৰ অহংকাৰ বজাই ৰাখি এফলীয়া হৈ আগুৱাই গৈ আছে। এনে ক্ষেত্ৰত আপুনি অত্যাচাৰিত হ'ব, বিবেকৰ ওচৰত হীনবোধ কৰিব। বিপৰীত ব্যক্তিজনেও এডজাষ্টমেণ্ট কৰিব লাগিব। সুখ শান্তি বজাই ৰাখিবলৈ এডজাষ্টমেণ্ট দুয়োজনৰ বাবেই জৰুৰী। মনত ৰাখিব, এডজাষ্টমেণ্ট কৰিলেই কোনো সম্পৰ্কৰ আয়ু দীঘলীয়া নহয়। আপোনাৰ বিপৰীতে থকা মানুহজনে যদি এডজাষ্টমেণ্ট নকৰে, সেই ক্ষেত্ৰত আপুনি কি কৰাটো উচিত? আপুনি প্ৰতিটো পল পুৰেটো জীৱন ছেক্ৰিফাই কৰিয়েই থাকিল। আপুনি যাৰ বাবে এডজাষ্ট কৰি থাকিল, তেওঁতো বুজিবই নোৱাৰিলে আপুনি কিমানখিনি এডজাষ্ট কৰি সম্পৰ্কটো ৰক্ষা কৰি গ'ল। এই ক্ষেত্ৰত আপোনাৰ কৰণীয় কি? এই ক্ষেত্ৰত আপুনি কিছু কঠোৰ হ'ব লাগিব। আপুনি এডজাষ্টমেণ্টৰ কিছু ক্ষেত্ৰত বাধা হৈ পৰক। তেওঁকো বুজিবলৈ দিয়ক আপোনাৰ অস্তিত্ব ক'ত আৰু কিমান। মন নগ'লেও কঠোৰ হৈ নিজকে উপস্থাপন কৰিব লাগিব, নিজকে দৃঢ় কৰি ল'ব লাগিব। অকল এয়াই নহয়, ইয়াৰ পিছতো এডজাষ্টমেণ্ট নকৰিলে চকুত আঙুলিয়াই দেখুৱাই দিয়া উচিত যে তেওঁ কি কৰা উচিত আৰু কি কৰি গৈছে। এইখিনি যদি আপুনি কৰিব নোৱাৰে, তেন্তে এডজাষ্ট কৰি কৰি এদিন আপুনি আত্মবলিদানৰ শেষ পৰ্যায়লৈ গৈ পাব। পিছে ইয়াৰ বাবে আপুনি নিজেই দায়ী হ'ব। সেয়ে এডজাষ্টমেণ্ট দুয়ো পক্ষৰ বাবে জৰুৰী। এডজাষ্টমেণ্ট আৰু ছেক্ৰিফাই যেতিয়া দুয়ো পক্ষৰ পৰা হৈ থাকে, তেতিয়া সম্পৰ্ক মধুৰ হৈ পৰে, কাৰণ এখন হাতেৰে চাপৰি নাবাজে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট ছেকশ্যনত লিখি মোক জনাব। আৰু চেনেলটো যদি আপুনি প্ৰথমবাৰৰ বাবে চাই আছে আৰু আপুনি যদি বিচাৰে মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনাৰ বাবে পুনৰবাৰ লৈ আহোঁ, বাৰে বাৰে লৈ আহোঁ, তেতিয়াহ'লে মোক আপোনাৰ ছাপোৰ্টৰ বহুত দৰকাৰ আছে। আৰু তাৰ বাবে আপুনি তলত থকা ছাবস্ক্ৰাইব বটনটো টিপি মোক ছাপোৰ্ট কৰক আৰু লগতে কাষত থকা বেল আইকনটো টিপি লওক।
লগ হ'ম পৰৱৰ্তী কোনো ভিডিঅ'ত, তেতিয়ালৈকে বিদায় মাতিছোঁ।